বহি আছ তই দোকানত দেখোন মালিকুৱে নাই মই লিষ্টখিনি লিখি দিছো ভালে ভালে লৈ আনবি যা এইটো দোকানত মাল নাই কিবা ইমান চুকৰি ফুকৰি আছি আজিকালি ভাত খাবাও বৰ টান আছে মই কিবা লিখছে বা বহুত দীঘল দীঘল লিষ্টখন মাল ইমান মাল নায়ে না কি হ'ব ৰ আনবা যাব লাগব মই যাব লাগবই আৰু দাদা এই অলপ মাল আছে ৰাখক কি মাল আছে এই কিবা দিছে মই কিবা থৈ দি আহোঁতে হিচাপ কৰিম হা হিচাপ কৰি ৰাখি দিব কি কিবা মাল আনিলে মই চাব লাগব চাই পেলাই আৰু বহুত দীঘল লিষ্টখন আছে মই পইচাটো পিছত হিচাপ কৰি আনিম ঠিক আছে মাল থলে আৰু গিলে দেখোন ইমান ইঞ্চি দোকানী বেলেগ দোকানী দেই হিচাপ কিতাপ নাই আৰু কি আছে কি নাই মই বাকী চাই আনিব লাগিব অলপ গাঁৱত ঘূৰি আহোঁ তাৰপিছত মই আনিম ইবাৰ ক'ত গ'ল দোকান চাই না নাচাই ৰ এইখন লিষ্টখন বাৰু মই পিছত নিম এপাক ঘূৰি আহোঁ মই হয় নেকি আৰু মাংসখিনি দামেই নোলাৱে মাংসখিনি লগত খাবা ধুনীয়াকৈ লৈ ৰচোন এক বটল হ'লে হ'ব না 2 বটল হ'লে হ'ব 3 বটল মান ৰং 1 2 3 4 যোৱা আৰু আছে না আৰু আছে হেৰি এই আমাৰ পাৰ্টনাৰটো কিনা নোপোৱাটো এই পিছে হ'লে 5 বটলেই লংগে মাংস অলপ বেছি আনো হ'ল নহয় দিব লাগিব ঐ চিকটিবাৰ ঐ চিকটিবাৰ এই বচোন বহ ঐ চিকটিবাৰ চিৰে দিছো না মা কি লাগেন কি ঐ চিৰে লাগে আমাক তোক চিৰে দিম না মই কি হয় তোনে যিহে পুৰা ঘৰত যিহে নিছে হয় ৰাস্তা বুলি যেকে পুৰা তোনে এই ৰাস্তা ঘাটে বুজলে কাবাৰ পে পুছাও কাৰি লোৱা কি বহ কাৰি লোৱা তোনে আমি তোক কিনো নে মই তোক চিৰে আমি তো হিসাব কৰাই নাই এটা সেল এটা ভেল এটা গ্ৰুপ এটা আৰৰি ই সাত মানুহ মই ইকে চিৰে নে ৰ তোনে যা বাবৰা সামনি ৰঙে তোক চিৰে ই কিজানি ভাল জাতৰ কি খাইবানো হলি হে মই এইটা তো খাই সারু কাল বানা যা না তো মই হ্যাঁ নে রং যা নক সেরেপ মই মোটা সেরেপ খাবা হারু নে হ্যাঁ যা যাই থাক যা হল দাদা সেরেপ নে দং মই তো আজি তুই দুজন জাবরাং নতুন তো হয়ে গেছে ওই জাবরাং ভাই বুঝাইনি ওই মই খাই গ'ল ওনকে ওই আমি আনবইছিল সিপটি বেটা না নিলে আমাক টিকলি বেটা এই দিছা না একটা মাংস আলু গোটাই আনছো মাংস তাই তুমি এটা কাম লগাই দিয়া মই ইতে বুটল খাই লম ক'ত এই টিকলি বেটা হয় নেকি মই আৰু 5 বটল ৰাখি থৈ আছো হয় নেকি লাগছি কিন্তু মোৰ দে হয় নেকি না আমাক 5 বটল লাগে তাৰমানে কন্টিনিউ তাতে আনা ভাল হ'ব নেকি হয় নেকি তনে এটা কাম কৰ মই এতে ৰখিছো তো বেগটো থৈ যা পটকে মই একদম বেগটো লুয়ে যাং নেকি নাগে এতে থৈ যা আৰু ফাৰিও বেছি দি থৈ যাং দে দি তুমি কি ৰাখি তই এতে থা হা আমি পটককে লৈ আনগে যো কিবা পুক পুচিম্বা কোনফালে মই তাক চিন্তা নাই আমি সেরেপটো লৈ আহোঁ ওই এতে থাকি থাক এই চাই থাক আমি মালটো আনগে পটক এই যো পটকে তাহা চিন্তালে যাবং কি লটং পটঙে আছে তোর কই মারা ওই কি কন্ডিশন আজি কি বজাৰ কৰি আনছ নাকি ও বজাৰ কৰি তে তো সিধাই ঘৰত যাবি না মই যাঙে এই ৰচোন এক কাম কৰ মই কিবা আজি ফিৰি এলা আহিছিল দোকানত পইচাখিনি দিয়া নহ'ল
মই ভাটি পেলাই দিম বুলি মই এতিয়া ওলাই আহিলোঁ যাৱা দেৰি হ'ব তই এক কাম কৰি ফিৰি ওলা তই আহিব পাৰেতো 700 টকা বাকী আছে এই 700 টকাটো বুৱাৰে হাতত দিবিগে তই বক দিব লাগে 700 টকা তাৰপিছত ফিৰি এলাখি দিব দিয়াৰ পিছত তই দি পেলাই যাবি আৰু গুচি ফিৰি এলাখ দিবা ভালকে বুজাই থৈ যাবি হা আৰু কিন্তু ভালকে যাবি দেই হ'ব দে অলপমান কিবা লটং পটং হেন লাগিছে নহয় না মই ৰাস্তা সিধা না মোৰ ইয়া হা ৰাস্তা সিধা জি মই যাব পাৰিম নে বাপা বৰ মৰম লাগছে আজি যাব যা দে পিছে না যা 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 বিস্কুট যাব আৰু গাহৰি মাংসটো আহিল কি মাইকীটোতো গাহৰি মাংস নাখায় কি কৈছে হাঁহৰ মাংস খাম ওলাই আহিছে মালটো হৈ গ'ল বিস্কুটে দিছিল নহয় 700 টকা সেন্দৰটো হাঁহ আছে তাৰ পইচা তাকে মাৰি এটা লৈ আহোঁ খানা ৰাতি কিনে আজি চাই থাকোঁ বাপৰে ইমান পকি চিন্তানি না মাত বা যে হাঁহি মাতিছোন কিবা ফূৰ্তি লাগি থকা আছিল মোৰ দিনটো হয় নেকি হেৰিব কিবা হাঁহ আছে নেকি তোৰ হাঁহ থকা যে এটা আছে কিয়নো মোক লাগছিলে হাঁহটো হয় নেকি এই হাঁহটো নেবেচং নহয় এতিয়া পিছে কিয় নিবিচ নেবেচং দে হাঁহটো হে 500 টকা দিং লো নাগে নিবিচঙে হাঁহটো হে 500 টকা দিছোং লৈ নেবেচং হাঁহটো দে 700 টকা লো বিচাৰিলি গোটাই লো 700 টকা লো টকাটো হাঁহটো নাপায় দিয়ে পঠাম দে ৰ তই ইয়াতে ৰখ মই আনি আছোং দে বৌ দে বিস্কুট পিছে বিস্কুট না তাতে লৈ যাম চকলেটতে বুলি খাব দে পিছে বৌ মই ইমান দেৰি নকৰোঁ দে ইমান দেৰি নকৰোঁ মই যাম দে বাপুৰে দোকানতে আছে নাকি দোকানতে চা এই কি বুলি কয় মই জাবৰাঙত 700 টকা দেখি আছিলো ফিৰি এলা দোকানক দিবা কাৰণে দিছি না নাই 700 টকা দি পেলাই আমাৰ হাঁহটোকে লৈ গেল 700 টকা দি হাঁহটো নিছি মই ফিৰি এলা দিব এইটো মোৰহে পইচা আছিল এই মহা বদমাছ দেখোনে মহা বদমাছ তাক চলা এনেকৈ দিব লাগিব সি চলা জাৰে তাৰে ঠকা খাই ফুৰে তাৰ লোক কেইটামান আছে সি কেইটা কোৱা যে ধৰিব লাগিব আছো না